नमस्कार मोर यूट्यूब चेनेल आपलोक स्वागतम जानाइছো और की खबर आपलोकर आशा राखिছো भाले चागे और मैं इया बहि आছো कत देखिसेने हाबी माजर ओसर बहि थका निचिना लागिसे और मैं बहि आছো पुतली मुखत एफाले मोर भतिजा और मैं आছো हि आमार घररे दाई एजনৰ दहा হৈছে আজি और সিহঁতৰ ঘৰতে আহিলো ৰাতিপুৱা হৈ আছে এতিয়া 10টামান বাজিছে মই এতিয়া আহিলো আহি পেলে এই ভতিজাৰ লগত দুইজনী বহি আছো আৰু এফালে ভৰিগৰাকী ভয়কটক ভৰি ধুৱাই আছে কিবা এটা দেখাই আৰু এফালে বহি আছে ভাইটিহঁতে এফালে এনেকৈ কৰি এজন দুজনকৈ ভকত আহিছে আৰু বহিছে দাদা পেহা মামা সকলোকে অলপ মই দেখাই দিছোঁ ভিডিঅ'ত আৰু এফালে যোনজন দাই ঢুকাইছে দাইজনৰ ডাঙৰ ল'ৰা হয় অলপ আগত দেখাইছিলোঁ যে এই দাইজনৰ ল'ৰা হয় ডাঙৰ ল'ৰাটো আৰু এই দাইজন বহুত কম বয়সতে ঢুকালে ঢুকুৱা দাইজনৰ ৱাইফ হয় আৰু ডাঙৰ ল'ৰাটো দিনত দেখাব নোৱাৰিলোঁ দুজন কৰি আহি এনেকৈয়ে ভকতবোৰে কাম লাগি গৈছে নিজৰ কাম আৰু দেউতাহঁতে পিঠা লাডু কৰি আছে ভতিজাজনী আৰু মই দুয়োজনী গৈ আছোঁ পিছফালে আৰু পিছফালে মানুহবোৰে কি কৰি আছে আপোনালোকক দেখাই আছোঁ বলক আৰু এয়া ৰান্ধনী ঘৰত সকলো মানুহে মিলাপ্ৰীতিকৈ ভাত বনাই আছে আৰু আমাৰ বৰ্তাহঁতৰ দাদা আৰু সেইফালে বনাই আছে মই মাতিছোঁ আৰু মোক কিবা এটা কৈছে ওচৰত থকা ওখকৈ দেখিছেনে এইজন মোৰ মহা হয় আৰু এয়া বৰ্তাহঁতৰ দাদা হাঁহ দেখাইছে দেখিছেনে ইমানে জমাই থাকি নহয় মই কিবা এটা ক'লে মানে 11টা হাঁহ বনাই আছে আৰু মোক বৰ্তাজনী দুখৰ মাজতো অলপ হহুৱাই দিছে কাৰণ মানুহৰ জীৱনটো সুখ দুখেই থাকেই এইফালে বনাই আছে চাহ আৰু চাহৰ জুই কোৱা দেখিছেনে পুৰা ধোঁৱাই আছে জুই চুই নাই আৰু এইফালে আপা আৰু মামীহঁতে চাহ বনাই আছে অ মামী চাহ দিয়ক হাঁহ বুলি কৈ দিয়ক চাহ দিয়া জেগাতে মাও বহি দুখ কৰি আছে হাই গাইজ ফাইনেলি মই ইয়া মোৰ মেখেলা চাদৰ পিন্ধি মেলি মই দহালৈ আকৌ আহি গ'লোঁ আৰু দহা অলপ হৰিনাম লৈ থকা আপোনালোকক অলপ দেখাই দিছোঁ চাই থাকোঁ আৰু ভিডিঅ'টো চাই যাব ভকতে এনেকৈ নাম লৈ থাকিলে মনবোৰে কিবা এটা ভাল লাগে মুকলি লাগে ভকতৰ নাম শুনিবও লাগে এইফালে দাইজনৰ বোৱাৰীয়েক হয় ডাঙৰ ল'ৰাটো দেখাইছিলোঁ অলপ আগত তেওঁৰ ৱাইফ হয় আৰু বহুত ব্যস্ত হৈ আছে মই ভিডিঅ' ইমান নকৰিলোঁ আৰু বতৰটো এবাৰ ডাৱৰীয়া কৰিছে এবাৰ ৰ'দ দিছে তেনেকুৱা কৰি আছে আৰু ৰাতিপুৱা খেৰ পাৰি আছে বোকা হৈছিলে কাৰণে আৰু তেনেকৈ মানুহবোৰ কৰি আছে ময়ো আহি গ'লোঁ ভাত খাবলৈ আৰু আমাৰ গাঁৱৰ ধুনীয়া ধুনীয়া ল'ৰাকেইটাকো মই অলপ ভিডিঅ' কৰি থ'লোঁ ঢুকুৱা দাইজনৰ 2 নম্বৰ ল'ৰা ইহঁত বহুত কামত ব্যস্ত হৈ আছে সেইকাৰণে ভিডিঅ'ত ওলাব দেখাব পৰা নাই আৰু ভকতসকলে সকামখন ধুনীয়াকৈ পাৰ কৰিলে আৰু ভকতসকলে খাই মেলি ঘৰত যাব লৈছে আৰু আশীৰ্বাদ দি থৈ গৈছে এনেকৈ এই মুহূৰ্তত বহুত দুখ লাগে আৰু ধুনীয়াকৈ সকামখন পাৰ হৈ গ'ল ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব